সময়বোৰ চাগে এনেকুৱাই যিমান ধৰি ৰাখিব খুজিও তাক ৰখাব নোৱাৰি এই সময়বোৰৰ মাজত ৰৈ যায় বহু স্মৃতি যি স্মৃতিৰ মাজত ৰৈ যাওঁ আমিবোৰ আৰু হেৰাই যোৱা বহু কাহিনী এয়া একেবাৰে শেষৰ শিলাপৃষ্ঠা কিন্তু মানি লওঁ কেনেকৈ আচৰিত ইমান কম সময় পৃষ্ঠাবোৰ লুটিয়াই চাই দেখোঁ সকলোচোন অতীত সৌ সিদিনা খোজ পেলাইছিলোঁহে সেউজীয়া বিনন্দীয়া সুবাস তাৰ মাজতে আকৌ কৃষ্ণচূড়াৰ ৰঙীন আভাস জালুকবাৰীত ভৰি থৈয়ে দেখা পাইছিলোঁ জাতিষ্কাৰ হৈ হাত বাউলি থকা কৃষ্ণচূড়াখনি মোক কম সময়ৰ ভিতৰতে যেন কৰি পেলাইছিল বিলীন প্ৰেমত হাবুডুবু খাইছিলোঁ এজনী প্ৰেমিক চৰাই হৈ উৰি ফুৰিছিলোঁ গোটেইখন বিচাৰি পাইছিলোঁ বহু সুগন্ধি কেতিয়াবা নল্লীবালা পুষ্পলতা ইণ্ডিয়া মিৰি আৰু যে কত কি বিকেবিত বহি মাইনাক জোকোৱা কথাবোৰ যাবা নেকি পাহৰি বিভাগটোক বাদ কৰি জানো এইবোৰ সম্ভৱ ইয়ে হৈছে মুখ্যস্থলী য'ত সৃষ্টি হৈছিল হাজাৰ চুপতি আৰু যে কত ধেমালি তাৰ মাজতে আকৌ কাজিয়া দুষ্টামি ক্লাছ নকৰি বাইদেউ কেণ্টিনৰ জুতি পাৰিবা থাকিব পাহৰি যদি নোৱাৰা তেন্তে তুমিও এজনী প্ৰেমিক চৰাই পৰি গলা প্ৰেমত SBI ATMৰ কাষৰ বাইদেউৰ হাতৰ আমলখি আৰু লগত নিমখ জলকীয়া গুড়ি ফেকাল্টি কেণ্টিনৰ চলে ভতৰে শৰ্মা কেণ্টিনৰ 30 টকীয়া ভাত মেঘালীৰ সন্ধিয়া চাহকাপ তুমিও জানো প্ৰেমত পৰা নাছিলা ইয়াতেই সৃষ্টি হয় সমন্বয়ৰ শিকলি আজি বোলে ইফতাৰ পাৰ্টি কালি বোলে আহোম বড়ো কাৰ্বি ৰাভা বেংগলী এখন কৈ শেষ নোহোৱা দীঘলীয়া লিষ্ট ই কেৱল শিক্ষাৰ ভেটি নহয় ই হৈছে এক প্ৰতিভা বিকাশৰ মঞ্চ য'ত নৱপ্ৰজন্মই আগুৱাবলৈ পথ বিচাৰি পায় এইবোৰ যেন সকলো একো শিলা পৃষ্ঠা এই শিলাচোন একেবাৰে শেষৰ পৃষ্ঠা এতিয়া যোৱাৰ বেলিকা সময়বোৰক ধৰি ৰখাৰ মনত দুৰ্বাৰ হেঁপাহ কিন্তু শেষৰ পৃষ্ঠাখনচোন বৰ ঠেৰেহা অলপমান ফাটিও আছে সকলোৰে চকু পানীয়ে পৃষ্ঠাখন বোৱাই পেলালে শেষৰ পৃষ্ঠাখন সাঁচিব পৰা নগ'ল শব্দবোৰ অস্পষ্ট হৈ ৰ'ল